ইতিমধ্যে আপোনালোকে চালে যে নদীৰ ওপৰেদি যেন গাড়ী চলোৱাৰ প্ৰতিযোগিতাহে আৰম্ভ হৈছে। হয়, আচলতে এয়া প্ৰকৃততে নদী নহয়। বজালী জিলাৰ ভৱানীপুৰ থানাৰ অন্তৰ্গত দাঁতিৰবৰী গাঁৱৰ জৰাজীৰ্ণ বাটপথ নদীৰূপী ৰাস্তাহে এইটো। গতিকে চৰকাৰক অনুৰোধ জনোৱা হ'ল যে যিকোনো ইমাৰ্জেঞ্চিৰ সময়ত ভৱানীপুৰ অঞ্চলবাসীক হেলিকপ্টাৰৰ সুব্যৱস্থা যেন কৰি দিয়ে। এইবাৰ আহক মূল কাহিনীলৈ। 2020 চনলৈকে যেন যাতায়াত চলাচলৰ ব্যৱস্থা ইমান বেয়া নাছিল। ইণ্টাৰেষ্টিঙৰ কথা যে যেতিয়া 2021 চনৰ 10 মাহ 30 তাৰিখত ফণীধৰ তালুকদাৰক ভৱানীপুৰ সমষ্টিবাসীয়ে বিপুল ভোটত জয়যুক্ত কৰায়, এতিয়া মনত পৰি গ'ল পাকিস্তানৰ দ্ৰুতবেগী বলাৰ শ্বইব আখতাৰৰ কথা। কাৰণ ভৱানীপুৰ অঞ্চলবাসীয়ে ফণীধৰ তালুকদাৰক বিপুল ভোটত জয় লাভ কৰোৱাৰ ফলত সেই মুহূৰ্তৰে পৰাই যেন 160 কিলোমিটাৰ পাৰ ঘণ্টাত জীৱনৰ পিছফালে গতি কৰি আছে ভৱানীপুৰ অঞ্চলবাসীয়ে। ইতিমধ্যে ফণীধৰ তালুকদাৰে ভৱানীপুৰৰ পৰা বিধায়ক হোৱাৰ পিছত দুবাৰকৈ প্ৰচণ্ড বানপানী হয় আৰু বানপানীৰ সময়ত ফণীধৰ তালুকদাৰে কেতিয়াও ৰাইজৰ আগত বুজ ল'বলৈ নাহিল। গতিকে আমি স্থানীয় উদীয়মান যুৱচামে মিলি কিছু পৰিমাণে আৰ্থিক সাহায্য আগবঢ়াই আৰু নিজ নিজ পৰিশ্ৰমেৰে ৰাইজৰ উন্নতিৰ হকে লগতে বিশিষ্ট সমাজকৰ্মী সিৰাজুল হকৰ নেতৃত্বত বাটত জমা হৈ থকা পানী ৰাস্তাৰ পৰা দূৰ কৰাত এক বিশেষ কাৰ্য হাতত লোৱা হয়। যদি এনেকুৱা সমস্যাত আপোনালোকৰ গাঁৱতো যদি ভুগি আছে তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো অৱশ্যই শ্বেয়াৰ কৰিব আৰু লগতে আপোনাৰ মূল্যৱান কমেণ্ট এটা কমেণ্ট বক্সত লিখি থৈ যাব। আপোনালোকে চাই আছিল ভৱানীপুৰ লাইভ টিভি। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক স্থানীয় ৰাইজে কেনেকৈ কাম সম্পূৰ্ণ কৰি আছে।